আহিলা কনাই মনাই লগত লৈ কিনো ধান্দা কৰা যতে ততে তোমালোকে কি যে বিচাৰি ফুৰা আজি আকৌ তোমালোকে কিনো ধান্দা কৰা অ শনিমাই বাতৰি কাকত পঢ়ি আছ এই কাকততনো কি লিখিছেনো অষ্টধাৰী সংগঠনটোৱে অহাকালিৰ পৰা অনিৰ্দিষ্ট কাললৈ অসম বন্ধ দিছে তাকে বহি আছিলোঁ এই সংগঠন মানে সেই আজি কেইদিনমানৰ আগত যে এই ব্যৱসায়ী কেইটামানক যে গুলীয়াই মাৰিছিলে সেই সংগঠনটোৱে দিছে নেকি সেই সংগঠনটোৱে দিছে অ শনিমাই সেই মই কথা এটাতহে আহিছিলোঁ তোৰ হাতত কোলা সূতা পাম নেকি কোলা সূতা কি কৰিবি তই এই কি কবি আৰু আজি কেইদিনমানৰ আগত এই মনাইৰ লগত এই ডাক বঙলালৈ গৈছিলোঁ তাত এনেকুৱা এজনী ভুতুনি দেখিলোঁ নহয় সেইদিনাখনৰ পৰা মোৰ একদম খোৱা নাইকিয়া হৈ গৈছে আৰু বিৰাট ভয় লাগে সেইকাৰণে সেই মন্দিৰৰ বাবাই এই তাবিজ এটা দিছে তাবিজটো পিন্ধিবলৈ এতিয়া মোৰ কোলা সূতা নাই নহয় সেইকাৰণে তোৰ ওচৰত বিচাৰি আহিছিলোঁ দে না অকণমান কোলা সূতা আছে যদি নাই তই দোকানৰ পৰা কিনি ল'বি যা কথা এটা গম পাইছ নাই তই এই চম্পা পাগলীয়ে যে মইনাজান কৈ থকা হৈছে কথাটো নুশুনা নহয় বুজিছ মই কিন্তু এদিনো খবৰ ল'বলৈ যাবহে পৰা নাই যাবি নেকি আজি ব'ল যাওঁ যদি ব'ল যাওঁ যদি ব'ল ছাৰ আজি চালে অহা নাই কেতিয়াহে আহিছে ক'ত আছে সি ভিতৰতে আছে নেকি যা তাক মাতি লৈ ইয়ালৈ এই পানীটো বাবা ফোনৰ পৰা আনিছোঁ তই চম্পা পাগলীক খুৱাই দিবি যেনতে তাই মোক
মাথা খাই দিছে মোৰ মাথা কাম নকৰা হৈ গৈছে তই কি আলটু ফালটু কামত মোৰ ওচৰত আহি থাক কাম নাপালি আৰু এই পানীটো তই খুৱাই দিবি তাইক তাই মোক দেখিব নোৱাৰে আৰু জিন্দেগী দেখিব নোৱাৰে এইবিলাক কাম লৈ মোৰ ওচৰলৈ জিন্দগী নাহিবি আৰু তই এবাৰ লাষ্ট নাই বিয়া পাতিলে কি হৈছে আৰু পকা ধৰ বহিয়াচোন দে বহিল এইজনী কি মইনাজান চিৰি থকা তাৰে খবৰ ল'ব আহিলো আমি কেলে মইনাজান চিৰি থাক মোৰ কাম আছে ৰ আমিও যাওঁ আৰু বহা দিব মই যাওঁ ৰ মই একেলগে যাম কি হ'ব এতিয়া চম্পা বাগলে খুৱাবলৈ হ'লে চেনি নাই খাই দিলে কি হ'ব এতিয়া শুন তোৰ বাপেৰক আমি সংগঠনে 10 লাখ টকা দাবী কৰিছিলোঁ তোৰ বাপেৰে আমাক টকা নিদিয়াৰ কাৰণে তোক আমি কিডনেপ কৰি আনিছোঁ ইয়াৰ পৰা পলোৱাৰ চেষ্টা কৰিলে তোক গুলি কৰি দিম কি কৈছ চিনেমা ক'ত গৈছিলি কথাটো সুধিছোহে ইমান খং কৰ নেকি কথাটো সুধিছে কি ইমান কৰ আমি সকলোৱে গুৰুজী টিমৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ অহা খণ্ডত অপহৰণকাৰী ল'ৰাটোৰ কি হ'ব আৰু গুৰুজীয়ে কি কৰিব চাবৰ বাবে আপোনালোকে নেপাহৰিব আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ এইসকল শিল্পীক আপোনালোকে দেখা পাব ধন্যবাদ